টিচাৰটো ক'লে 244ত যিমান পাব লাগে তাতকৈ বেছি কাৰ্বি আংলঙত দিছে, মেডিকেল কলেজ দিছে, গোটেই অট'নমাছ দিছে, বাজেট বনাব দিছে। 244তকৈ বেছি আমি পালোঁ এতিয়া অলৰেডি। আমি 244 পিছুৱাই গ'লে মানে আমাৰ লছে হ'ব। এতিয়া তাতকৈ বেছি দি দিছে এতিয়া চিফ মিনিষ্টাৰে। মেডিকেল কলেজ আছিলে নেকি 244 নাই নহয়। ল' কলেজ, BEd কলেজ, এগ্ৰিকালচাৰ কলেজ, ভেটেনেৰী কলেজ, গোটেইখিনি মেডিকেল কলেজ। এতিয়া ডক্টৰ ইয়াৰ পৰা প্ৰডিউচ হয়, টেৰৰিষ্ট নহয়। কংগ্ৰেছৰ দিনত টেৰৰিষ্টে ইয়াৰ পৰা প্ৰডিউচ হৈছিলে, এতিয়া ডক্টৰ প্ৰডিউচ হয়। কিমান ট্ৰান্সফৰ্মেশ্যন হৈ গৈছে। চিফ মিনিষ্টাৰটো ডিফুটে কৈ দিছে উই গেভ মোৰ দেন আৰ্টিকল 244। এতিয়া পাব্লিক এতিয়া কাৰ্বি আংলঙে নিজে বাজেট বনাব পৰা হৈছে, ইয়াতকৈ ডাঙৰ কি লাগে, হয়নে নহয়? Deputy Speaker, Assam Legislative Assembly, তেখেতে খুব আমাৰ কাৰ্বিৰ কাৰণে এটা খুব বেয়া এটা কথা ক'লে। বিশেষকৈ যিটো নেকি আৰ্টিকল 244A, ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A বা অট'নমাছ ষ্টেট যিটো আমি বিচাৰি আছো। আমাৰ কাৰ্বি ৰাইজে আজি ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পিছত 22 বছৰ পিছত এই 1969ত আৰ্টিকল 244A তেতিয়াৰ কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে, সেইবিলাকে আৰ্টিকল 244A ইনচাৰ্ট কৰা হৈছে। তাৰপিছত আমাৰ কাৰ্বি ৰাইজে ইমান লেখা পঢ়া নাই আৰু কনষ্টিটিউশ্যনৰ বিষয়ে নাজানে। নজনাৰ কাৰণে 1986ত যেতিয়া নেকি আমি কনষ্টিটিউশ্যন আমি খুলি চালো, দেখিলো তাতে লিখা আছে আৰ্টিকল 244A, তাতে লিখা আছে অসমত আৰু এটা ৰাজ্য মানে ষ্টেট উইদিন এ ষ্টেট, এটা সৰু ষ্টেট তাতে ক্ৰিয়েট কৰিব পাৰে, বনাব পাৰে বুলি তাত লিখা আছে। সেইটো হ'ল 1969 তাত আমাক লিখিছে। আৰু 86 এই মাছ মুভমেণ্ট ধৰি 1986 SUC, কাজাখস্তান, KSA, তাৰপিছতে আপোনাৰ KSA, তাৰপিছতে এইবিলাক খালছা, গোটেইখিনি ৰাইজে তাত কংগ্ৰেছ আৰু চবেই তাত মিলি পেলাই 1986ত এই মুভমেণ্টটো ষ্টাৰ্ট কৰিছিলে, মাছ মুভমেণ্টটো। তাৰপিছত এতিয়ালৈকে যদি আমি চাওঁ, আজি 40 বছৰ আমি যুঁজি আহিছো, ষ্ট্ৰাগল কৰি আহিছো, কিন্তু এতিয়ালৈকে এই অট'নমাছ ষ্টেটটো পোৱা হোৱা নাই। আৰু এই 40 বছৰ ধৰি যিটো আমি ইয়াত ষ্ট্ৰাগল কৰিছো, ইয়াত বহুতে জেলত গৈছে, বহুতে পুলিচ পৰা মাৰ খাইছে। আমাৰ কাৰ্বি ভাগ হৈ গৈছে, ডুবাই হৈ গৈছে। কাৰ্বিবিলাকৰ কিছুমানে জেল গৈছে, কিছুমানে মৰিলে, কিছুমানে পুলিচ বুলেটত মৰিলে। সেই 40 বছৰ ধৰি আমি বহুত কষ্ট আমি কৰিলো, বহুত ভুগিলো। তাৰপিছত আজি যোৱাকালি তেওঁ যে আমাৰ অট'নমাছৰ বিষয়ে বিপৰীতত কোৱাটো আমি একেবাৰে ভাল পোৱা নাই আৰু তেওঁক আমি কণ্ডেম কৰিছো। কাৰণ বিজেপি চৰকাৰে এতিয়া আমি তেওঁলোকৰ লগত আমি যোগাযোগ কৰি আছো আৰু আলোচনাত বহি আছো। অট'নমাছ ষ্টেট যিটো আমাৰ বিচাৰি আছো। যোৱা 11 তাৰিখে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক কৈছে যে
আমাৰ আসাম গভৰ্ণমেণ্ট ফালৰ পৰা আমি একো ক'বলগীয়া নাই, আমাৰ একো অবজেকশ্যন নাই। আপোনালোকে যিটো বিচাৰি আহিছে 1969 পৰা যিটো কনষ্টিটিউশ্যন লিখা আছে সেইটো আমি পুৰা ৰাইজ আমি কি বুলি ক'ব এগ্ৰী আছে বুলি তেওঁ আমাক দিলে। তাৰপিছতে তেওঁ নিজেই কৈছে যে ট্ৰাইপাৰ্টাইটক 2 মাহ বা 3 মাহৰ ভিতৰত দিল্লীত আমি বহিম বুলি তেওঁ আমাক ধুনীয়াকে আমাক এছুৰেঞ্চ দিছে। সেই এছুৰেঞ্চটো দিয়াৰ পিছত বিজেপি চৰকাৰ ইমান ধুনীয়াকে আমাক ৱেলকাম কৰিছে, ইনভাইট কৰিছে আৰু টক জক হৈ গৈছে। আৰু এতিয়া 2 মাহ বা 3 মাহৰ ভিতৰত আমি দিল্লীলৈ গৈ আছো। বিজেপি আসাম গভৰ্ণমেণ্ট, তাৰপিছতে চেন্ট্ৰেল গভৰ্ণমেণ্ট, তাৰপিছতে আমাৰ ফৰাম, আমি তাত দিল্লীলৈ গৈ আছো। আৰু বিজেপিক ইমান ধুনীয়াকে আমাক বুজাইছে যে আপোনালোকে যিটো বিচাৰি আহিছে 1969 পৰা এতিয়ালৈকে পোৱা হোৱা নাই। এই গতিকে মই আপোনালোকৰ আছো আৰু ছাপোৰ্ট কৰা আছে বুলি কৈছে। আৰু বিশেষকৈ আমাৰ ডক্টৰ তুলিৰাম ৰংহাং, আমাৰ CEM কাৰ্বি আংলঙৰ CEM, তেওঁ আমাৰ বৰ্তমান যিটো নেকি মুখ্যমন্ত্ৰীৰ লগত সদায় যোগাযোগ হৈ থাকে আৰু অট'নমাছৰ বিষয়ে তেওঁ কৈ থাকে। আৰু সেই কৈ থকাৰ কাৰণে সেইদিনাখন 11 তাৰিখে যেতিয়া আমি গৈছো আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক একো বাধা দিয়া নাই, অবজেকশ্যন দিয়া নাই, কিন্তু আমাক চাপৰ্ট দিছে, ষ্ট্ৰেটেজিবিলাক আমাক দিছে কেনেকৈ কৰিব লাগে বুলি। আৰু দিল্লীত আমি একেলগে যাম, বহিম আৰু অট'নমাছৰ বিষয়ে বহুত বছৰৰ পৰা মই গম পাই আহিছো আৰু আপোনালোকে পাব লাগে বুলি আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক আশা দিয়া হৈছে। তাৰ পিছত যোৱাকালি যিটো মমেনে যিটো কথা কৈছে সেইটো তেওঁ ইমান ইগনৰেণ্ট নেকি, তেওঁ ইমান নাজানে নেকি, ইমান ইনফৰমেশ্যন নাই নেকি যে চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট এতিয়া ট্ৰাইপাৰ্টাইটক হ'ব এতিয়া। আৰু অলৰেডি নিউজতো ফ্লাড হৈ গৈছে। আৰু CM চিফ মিনিষ্টাৰ নিজৰ পেজতো লিখিছে বোলে কাৰ্বি আংলং যিটো সমস্যা আছে, অট'নমাছ যিটো তেওঁলোকে বিচাৰি আছে, এই কথা লৈ পেলাই আমি দিল্লীত বহিম, ট্ৰাইপাৰ্টাইটক বহিম বোলে তেওঁ অলৰেডি ডিক্লেয়াৰ কৰি আছে, পেজত দিয়া আছে, মিডিয়াত দিয়া আছে, তেওঁ দেখা নাই নেকি এইখিনি বস্তু। এই গতিকে আমি খুব দুখ পাইছো আৰু খুব বেয়া পাইছো আৰু তেওঁক আমি কণ্ডেম কৰিছো। তেওঁ আমাৰ এণ্টি অট'নমাছ মানুহ হয়, তেওঁৰ এণ্টি কাৰ্বি মানুহ হয়, এণ্টি ট্ৰাইবেল মানুহ হয়। যিটো আমি পাবলগীয়া যিটো অধিকাৰ আছে, আমাৰ ৰাইট আছে, কনষ্টিটিউশ্যন যিটো লিখা আছে, এইখিনি বস্তু bangso kumni ke nang tuk bangke losol lo je portal misi social media thaglong lo je ini tum rangni tum la media ko tudem karju lo je utuma set butha ko lasi utuma set ko karju ke lake alang thagam lo utuma set tum dorkar hilo apeman utuma set nampa da tum power dak si do lo lo so je pu lasi la bangke nomom ki paluma mate mane ke nije binong ko kopi politics ali ke change fanse alang kan nije mahala bang mathanang ko lasi ala chini lo pe lasi mama mungun bangke la bangke anti tumma state anu lo mungun anti tumma state si dengo lasan sem bolaga athema election dali pulute alang bang lasan ni denu ko merto na re athema ke dam time apne theglo le e kuki banda alaga da regional conference di kapre ni la lasan conference si bandula lasi ini bangke nomor mun bangke pangthek na to lamai anti tumma state unung me ke lasi alang kan ke bangla ga ditame non alang kan je bodan cian de ko cibit jule alang so lam cibit jule tumma state dinu tumma state bangke lalu kita dulu halo atiku dot hore cibit chok la bangke power sa kudat se kan je la bangke karte lo kan su yang mental kita phoke ka si mane cine kan dilu se ha ma mate mon bon mela bangke kalau bangso kan ini gini malah bangso tapi mrema lah bangso mo ne ne kali rangila ni bande kuna ma mo program bangke se thamki dum halo jam sila la solam cibit road repot nali bangso alam cibit road repot alam tum kuna ma la bangso mo program bang tum ke se bangke opos ko laga alam tu amelo sit dum paksa la opos ya athema da bangke da me lore angtan de gitu kan ngi tum bang gele angtan mo yang ngi tum me da karbe ang ni ko 244 एक dak constitution tok dak kamu gitu avia phik ki chinang gitu lan do det na fisi da alang bangke la bangso alam thenang kaningi na oi poi bangke itum ke hojone thamla se anti to na step bina lage lasi antenu laki cibito re pote ni tum ke bangilanga ni honmo monno apon kona ma kese tani tum don paksa da khamki dunji nalo la karbi anglong arat la pen masora tum ke ajiting klui pen hempe ka phane kar ilo la pen kanchira solo lasi alang la son kaning je hai detila kona pen kopi son sela kaning je hai detila so dan panjim halo alang bangke je ila bangso puisa politics pathupo hala so polisi politics pathu si dak bokojan bangke pinan bangke dak hemprik aning khang he tum do
Sini deh, cepat lang please. Kami labang so lombang ke, kirang yelang apa politics bang ke non labang so non ST labang tuman bang ke alang. Kepon eji halang so abdi labang so being ke patuji pansi bor ino ke dam tang da sonsi klem non bang da sonsi klem bom. Laji labang ke non da ST lapen non karbi da ke betum prong bokojan alo ke do prong da buji nang yele nomonin bang ke ladak non karbi so politics patu pansi sentiment pensi klem bom sa alang buji pai bom. Lalo. Jelo Radak Bokayan LAC MLA lo alang deputy speaker alang li lan chokali lo charli thek pamye bang well educated amonit alang li doctor samasi lo thana mode de professors pensi MLA keman sin deputy speaker keman bang ke lake therak minute pigalam pen hiji minute pigalam asini tum pu case SDC thon public safety secretary apen itu forum for hill maset movement atu mensi tum dak SA doan tum dak sum chingrum si alang pan condemn lo aben la sukon dema bangke nali tum kado ko dak bokoyan LC long ke doa khai tuan karbi pupi itu minglong so doan kado ya rak tuan dak cirap cirang pan condemn nai lapen condemn lo lapen ke karbi long west karbi long dibaso pen dalang lipan condemn nai athema non apor hut central sarkar asam sarkar kabelo thomas council ng sarkar atumta BJP sarkar le do pro itu manempe ka phan nangching ki pok cheklion thomang bong pu jakhong po kre sipen July 11 pen cheklion thom bong nangching ki pok pu ninje edlo Karbiolo Thomas Council leadership to man si Delhi dam se appointment ki endam pandam lo arrangement kem dam mo lason apor hosi Dr. Numal Mumina Bangke ot article 244 ke nangne loke ladak bangke tum kupi leke nain ke dolap loke Lahai Medical College taho pen chenglok kado wianta university anta lake autonomous state long doma pu autonomous state ke menang power ke lan sisi chikte munang le tumke lasi alang nang thanaye bangali alang umur professor ke man pen si alang ladak MLA ke man ke lahai si charli long ma laso posi chok chipi kan lo lasi alang li laso statement bangke solam the bangke alang li chibi dro wek nangji alang li chok chilo puchi pu wek nangji lapen ke autonomous state aphan non kaching bailong alang lita jakong horang bidi sore penang chipi nang kusi tumpulo kalilo pota alang fan blame po alang lipan pupo this is what the forum for hill autonomous state movement includes ASDC APHLC Gem Sunset faction and we the KSA all come together protesting against his statement yesterday that article 244A is not necessary which really is uncalled for. The statement that he made was trying to hoodwink the people. He is a well-educated person, but in spite of that, to gain political gains, he tried to get himself shielded by taking the name of Dr. Himanta Biswa Sarma is very unfortunate. He is trying to be very smart. That is not at all acceptable. It's disgusting. Therefore, from this time forward, I request the people of his own constituency, Bokajan, Karbialong, West Karbialong, Dimaso must condemn him. If not only Dr. Numal Mumin, because the central government, state government has made an assurance that within 3 months from this 11th of July, that the government of Assam, Karbialong and union government is going to have a tripartite talk in regards to the implementation of Article 244 for the 3 hill districts of Karbialong, Dimaso and West Karbialong of Assam. Therefore, in this fruitful time, making such a statement is very unfortunate. We really condemn him. Therefore, we strongly against him, and he must go back. Okay, thank you.